দৈনন্দিন জীৱনৰ সৰু বৰ ঘটনাৰ চিঞাহীত প্ৰতিফলনেই গল্প নহয় জানো? আহকচোন আজি তেনে এটা গল্পৰেই আমেজ লওঁ। প্ৰণয় বৈশ্যৰ অনুভৱত আলফুলে জি উঠা চৰিত্ৰসমূহ ক্ৰমে বাইদেউৰ চৰিত্ৰত আইচেংফা বৰুৱা, ভাইটিৰ চৰিত্ৰত জোনা কংকন ভূঞা, অনিৰ্বাণৰ চৰিত্ৰত মনোজ বৰকটকী, কণমানি মামুৰ চৰিত্ৰত প্ৰাচুৰ্যা লহকৰ, কাৰিকৰী ব্যৱস্থাপনাত সহযোগ কৰিছে ক্ৰমে সংগীতত সুমন ভৰদ্বাজ, গ্ৰাফিক্স আৰু সম্পাদনা উদীপ্ত কুমাৰ ভট্টাচাৰ্য, দৃশ্যগ্ৰহণত চিন্তু সিংহা আৰু সূত্ৰধাৰৰ ৰূপত মই পাপলু চেতিয়া। এয়া আৰম্ভ কৰিছোঁ আইচেংফা বৰুৱাৰ সামগ্ৰিক পৰিকল্পনাৰে প্ৰণয় বৈশ্যৰ গল্প ফাঁকি। ৰ'বা মামু, মই মামাক ভাতকেইটা দি লৈছোঁ। তই ঘৰলৈ যোৱা বাটতে ইয়াত সোমাই ভালেই কৰিলি। দেখিছই নহয় বিহুততো এইবাৰ যোৱাই নহ'ল। তাকে তোৰ হাততে মালৈ বুলি কিবা এটা দি পঠিয়াব পাৰিম এতিয়া। আৰু সিদিনা কিন্তু মায়ে ফোনত তোৰ বিয়াৰ কথা উলিয়াইছে দেই। মই আৰু ইমানকৈ বুজাই থাকিব নোৱাৰোঁ। মাৰ এতিয়া মাত্ৰ সেইটোৱে চিন্তা। তই কিবা এটা ভাবিছনে নাই বাৰু ভাইটি? ইমান চিন্তা নিদিবিচোন মানুহজনীক এই বয়সত। মায়ে কথাবোৰ বুজি নাপায়। ইমান খৰধৰ কৰিবলৈ কিনো আছে? ঘৰটো কাম শেষেই হোৱা নাই, তাৰপিছতে এইবোৰ চিন্তা কৰিব লাগিব। আৰু বিয়া এখন পাতোঁ বুলি পাতিব নোৱাৰি নহয়। বিহু ফাংচন পূজাৰ দৰে চান্দাই এমাহৰ ভিতৰত বিয়া এখন হৈ নুঠেতো। একেবাৰে বুজি নাপায়। বুজিছোঁ, তথাপিও সোনকালে তোৰ বিয়াখন হৈ উঠিলে মায়ে সকাহ পাব বুলিহে। চাওঁ টেঙাৰ জোল অকণ দিওঁ। নালাগে। মাটিমাহ অকণমানকে দেচোন। দাইলখন কিন্তু বৰ সেৰেকা হৈছে দেই আজি। আগতে আকৌ তই বনোৱা এই দাইলখনৰ কথা মুখা পিছে আজিও কয়। আজিকালি এইখন ৰন্ধাই নহয় অ'। তাতে বহু দিনৰ মূৰত ৰান্ধিলে কিবা একো অনুমানকে নাপাওঁ। কিয়? তোৰ মাইগ্ৰেনৰ কাৰণে ডাক্তৰে মানা কৰিছে নেকি? আগতে তোৰ এইখন কম প্ৰিয় আছিল নে? তোৰ মনত আছে স্কুলত যে আমাৰ ইংৰাজী বৰুৱা ছাৰে গৰমৰ বন্ধত ইয়ৰ ফেভাৰিট ফুড ৰচনাখন লিখি নিবলৈ দিওঁতে তই যে মাটিমাহ দাইলৰ ইংৰাজী সুধিবলৈ গৈ ছাৰৰ ঘৰ পাইছিলিগৈ? প্ৰতি দেওবাৰে দিনত মাটিমাহ আৰু ৰাতি কুকুৰাৰ মাংস নাপালে তই যে হাহাকাৰ লগাই দিছিলি। সাংঘাতিক জেদি আছিলি ভাই। মাৰ ভাষাত কিবা এটা কৰ। মায়ে কি কয় মাৰ ভাষাত তই আছিলি অমুৰি। আৰু ৰাতি মাংসৰ বাতিত যে কুকুৰাৰ ঠেংখনো মোৰ, কলিজাটো মোৰ, তাকে লৈ তোৰ মোৰ মাজত আৰু এখন যুঁজ। আৰু তাৰ পাছত দেউতাই যে পাপাৰ বেডত আছে মামু, লৈ লোৱাচোন। বেটি চিকেন আৰু এপিচ লাগিব নেকি? ভিনি এৰাই বেয়া পায়ো। ঘৰখনত এই মানুহ বুলিবলৈ আমি দুটাই, তাৰে এজনে আকৌ এইবোৰ ভালেই নাপায়। এজনৰ বাবেনো ক'ত এইবোৰ ৰন্ধা হয়? বিচাৰিলেও প্ৰিয়বোৰৰ স্বাধীনতা সদায় স্বতন্ত্ৰতাৰে ধৰি ৰাখিব জানো পাৰি? বাৰু বাদ দেচোন তই সেইবোৰ এতিয়া। দেউতা ঢুকোৱাৰ পিছৰ পৰা আমাৰো ৰুচি নিচাৰ বহুখিনিয়ে সলনি হ'ল। তয়ো ভাতটো খাই ল যা। মই অনি আহিলে একেলগেই খাম। তই অকণমান বিচনাতে পৰগৈ যাচোন। সেই ৰাতিপুৱাই ওলাই অহা নহয়। মই বাচনকেইটা ধুই মামুক অকণমান বিচনালৈ নিওঁ। দিনত তাইক অকণমান নুশুৱালে সন্ধিয়ালৈ ইমান আমনি কৰে নহয়। বিচনাখনত দীঘল দিওঁতেই দুই এখন ছবিয়ে তাৰ মনত দোলা দি গ'ল। পুৰণি ছবি,
সিহঁতৰ ঘৰখনৰ ছবি। বাহ্যিক দৃষ্টিকোণৰ পৰা চাবলৈ গ'লে এতিয়াৰ লগত তাহানিৰ বৰ বিশেষ পাৰ্থক্য তাৰ চকুত নপৰে। অৱশ্যে ইয়াৰ মাজতো মাকৰ কপালখন আৰু বায়েকৰ ৰূপটোৱে তাক আমনি নকৰা নহয়। ৰূঢ় বাস্তৱৰ ফলশ্ৰুতিত মাকৰ উকা কপালখন, একেদৰে সময়ৰ আহ্বানত বায়েকৰ নতুন ৰূপ, সময় পৰিস্থিতিয়ে কাৰ কেনেকৈ ৰুচি স্বাদ সলনি কৰি পেলাব পাৰে ভাবিলে তাৰ মনটো গধুৰ হৈ পৰে। অনুভৱ মোৰ প্ৰহৰে প্ৰহৰে হেঁপাহৰ ফুল হৈ ফুলে। অৱশ্যে ইয়াৰ মাজতো সুখী মানুহবোৰৰ সান্নিধ্যই মনটো ক্ৰমাৎ পাতলাই আনে। কিজানিবা এয়াই সুখী হোৱাৰ কচৰত। চিলমিলকৈ টোপনিয়ে চুই যায় তাক। এনেতে অনিৰ্বাণৰ মাতত, সেইবোৰ আকৌ কি ৰান্ধিছাহে? মই নাখাওঁ বুলি জনাৰ পিছতো হ'ব, তুমি খাই লোৱা, মই কেণ্টিনতে কিবা এটা অৰ্ডাৰ কৰি খাই ল'ম। আৰু এই আজি সন্ধিয়া মামুৰ ডেন্সৰ ছাৰজন আহিব নোৱাৰিব হেনো। মই এতিয়া আহিলোঁ। ভাইটি, এই তই ঘৰত থকা কেইদিনতে নহ'লে মাক এদিন লৈ আহিবিচোন। ঘৰটোতে অকলে কিমান থাকিব আৰু মানুহজনী। আৰু তই গুচি গ'লে দেখোন আকৌ অকলশৰীয়াই হৈ পৰে। কেনেকৈ যে মিলাওঁ কথাবোৰ নহয়। তাকেইতো অ' বাইদেউ, মোৰ নীলা চাৰ্টটো এই চকীখনতে মেলি দিয়া আছে বাহিৰত, লৈ আহিবিচোন আহোঁতে। মাজে মাজে ময়ো কওঁ বোলো ব'ল মোৰ কোৱাৰ্টাৰতে থাকি আহিবি দুদিনমান। নাই নাযায়, কয় তহঁতৰ সেই ঘোপ মৰা পাৰৰ বাঁহবোৰত উশাহ নাপাই মৰিলেহে হ'ব। আনিলি দে, কিনো কবি আৰু মাৰ কথা। পিছে ভিনদেউ আজি লাঞ্চ কৰিব নাহিল নেকি? আহিছিল, ভাতকেইটা খাই আকৌ লৰালৰিকৈ গুচি গ'ল। তোক মাত দিব লৈছিলে, ময়ে মানা কৰিলো। বোলো দিনৰ ভাতকেইটা খাই সি অলপ জিৰাইছেহে, এতিয়া জগাব নালাগে দিয়া। তই উঠচোন, উঠ, চাচোন সন্ধিয়াই হবৰ হ'লহি। মই তোলৈ চাহ কৰোঁগৈ ৰ, আৰু অকণমানিজনীকো উঠাই দিওঁগৈ। মামু। সি বুজি পালে তাই শিকিছে সলনি হ'বলৈ, ফাঁকি দিবলৈ। তাৰ সুধিবলৈ খুব মন আছিল, তই ভাত খালিনে? নুসুধিলে। মনতে ভাবিলে, ঘৰত যেতিয়া মাকে সুধিব বায়েৰাৰ ভালনে, সি কি বুলিনো ক'ব? ভালনে তাইৰ, সুখী নে তাই এৰা? কিজানিবা এয়াই সুখী হোৱাৰ কচৰত। मम्मी আজি 13 মে না, tomorrow তোমালোকৰ anniversary। ये लंचत तुम्हार फेवरेट डिश तो बनावा दे।